নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মানে যিহেতু সকলো ভালে আছে আৰু বৰ্তমান মানে যিহেতু আমাৰ ঘৰৰ মানে একদম তামোল পকি একদম হৰি আদায় হৈ গৈছে সেইকাৰণে আজি মানে বৰ্তাক মাতি দিলোঁ তামোল পাৰিবৰ কাৰণে বেচিছোঁ আৰু ইয়া বৰ্তাই দেখিছেনে বাৰু পাৰি আছে ইয়া তামোল আৰু মানে যিহেতু এটা এটাকৈ হৰি হৰি যায় সেইকাৰণে এটা এটাকৈ হৰি গ'লে মানে ভালো নহয় সেইকাৰণে একেবাৰে মোতকৈ বেচিলোঁ আৰু অলপচোন বাৰু আপোনালোককো দেখুৱাই যাওঁ আৰু বৰ্তাই পাৰি আছে আৰু এইফালে আমাৰ এই দেখিছেনে ঢকুৱা মানে দি থৈছোঁ এইফালে যিহেতু মানে মানুহৰ ঘৰ আছে আৰু মানে সেইফালৰ পৰা মানুহে নেদেখাকৈ এইখন মানে এনেই হিচাপে দি থৈছোঁ আৰু এইফালে ইয়াত তামোল পাৰি আছে আৰু এইফালে মায়ে তামোল বুটলি আছে এইবোৰ আৰু আপোনালোকক দেখুৱাই যাম কিমাননো তামোল পাওঁ কি কথা তামোল বুটলি কৰি থৈছে আৰু এইপিনে ইয়াত স্কুলৰ পৰা সেইপিনে ইয়াত দেখিছেনে বাৰু ময়ো তামোল বুটলিবলৈ একেবাৰে লাগি গ'লোঁ যিহেতু মানে বৰ্তাই পাৰি দিছে মায়ে বুটলিছে আৰু অকলে বুটলিবও নোৱাৰি আৰু এয়া মই পকা তামোলবোৰ বুটলি আছোঁ কেঁচা তামোলবোৰ বুটলি হ'ল বুটলি আছোঁ আৰু তামোল যিহেতু পাৰি কৰি হ'ল আৰু এতিয়া পকা ভাগে তামোল ছিঙি আছোঁ আৰু কেঁচা ভাগে পকা ভাগে বেচিব আৰু কেঁচা ভাগে বেচিম এয়া ছিঙি আছোঁ আৰু এথোকা তামোল কাটি কৰি আৰু এইফালে ভৰাই আছে খাই লওঁ তামোল এখন তামোল এখন খাই লওঁ আমাৰ মানে খাই লওঁ আৰু চূণৰ মানুহ লগাই খাই লৈছোঁ তামোল এতিয়া তামোলখন খাই লৈছোঁ আৰু এতিয়া এইফালে তামোল জুখিছে আৰু 33 কেজি আৰু যিহেতু আগতে মানে তামোল বেচিলোঁ 1 কুইণ্টেল আৰু আজি মানে লাষ্টত আছে এইকেইটা সেইকাৰণে বেছিকেইটা নহ'লে আজি ইয়াতো 33 কেজি 60 কেজি 66 কেজি হ'ল আৰু তামোল আৰু যিহেতু আগতে 1 কুইণ্টেল বেচা হ'ল আৰু আজি লৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ আৰু